হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত আকৌ এটা মিনি ভ্লগ লৈ আহিছোঁ। আৰু আজি গুৱাহাটীত চিটি বাছত প্ৰথমবাৰৰ বাবে হেণ্ডিমেনে সঁচা কথা ক'লে, মানে এনেই খালী গাড়ী বুলি সদায় ফুল বাছ এখনত উঠাই দিয়ে আৰু থিয় হৈ যাব লাগে। আৰু আজি খালী গাড়ী মানে সঁচা খালী গাড়ী। আজি মই ফাৰ্ষ্ট টাইম ইমান খালী চিটি বাছ দেখা পালোঁ। আৰু তাৰপিছতে আহিছোঁ ফেঞ্চিলৈ, এয়া ফেঞ্চিৰ ফেমাছ ফুলগলি। আৰু এতিয়া আমি আহিছোঁ MS বেগহাবত। এইখনতো সকলোৱে চিনি পায়েই, বিশেষকৈ ছোৱালীসকলৰ মাজত একদম ফেমাছ দোকান এখন। ইয়াত আহিলে কি ল'ম কি নল'ম কনফিউজ হৈ যাওঁগৈ, বেগে চামনে চেণ্ডেলে চামনে কিবাকিবি ল'লোঁ বাৰু। তাৰপিছতে আইচক্ৰীম এটা খালোঁ আৰু এতিয়া আমি আকৌ গণেশগুৰিলৈ আহিছোঁ। আৰু একো খাই যোৱা নাছিলোঁ, গতিকে লাঞ্চটো ইয়াতে কৰি ল'লোঁ। আৰু তাৰপিছত ইয়াতে অলপমান বজাৰ চজাৰ কৰিব লগা আছিলে, কৰি মেলি লৈ ৰ'জ মিল্ক এটা খালোঁ। আৰু আহোঁতে হাতীগাঁও হৈ আহিছোঁ। এতিয়া আংকুলৰ পৰা পানীপুৰি নোখোৱাকৈ কেনেকৈ আহোঁ, গতিকে খাই ল'লোঁ। আপোনালোকে আকৌ ভিডিঅ'টোতহে 1 মিনিটতে চব খোৱা দেখিছে দেই, মই পিছে গোটেই দিনটো মিলিহে সেইখিনি বস্তু খাইছোঁ। আজিলৈ ইমানেই, অন্য এটা মিনি ভ্লগত আকৌ লগ পাম, বাই।